নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা। আপুনি চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, এখন কয়লাৰ ফাৰ্ম খুলিবলৈ ঘৰটো কেনেকৈ বনাব লাগে বা কেনেকুৱা কি কৰিব লাগে, ব্ৰইলাৰ ফাৰ্মৰ লেখীয়া একেই নে কি, এনেকুৱা বিভিন্ন প্ৰশ্ন মোৰ আগৰ ব্ৰইলাৰ ফাৰ্মেই হওক বা গাহৰি ফাৰ্মেই হওক, এই ফাৰ্মবিলাকৰ যিবিলাক ভিডিঅ' মই আপলোড দিছিলোঁ, এই ভিডিঅ'বিলাক চাই বহুতে মোক প্ৰশ্ন কৰিছিলে কয়লাৰ ফাৰ্মৰ বিষয়ে ভিডিঅ' বনাবলৈ। গতিকে মই আজি এই কয়লাৰ ফাৰ্মখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন এখন সৰু কয়লাৰ ফাৰ্ম। ইয়াত প্ৰায় 100-150 কয়লাৰ পুহিব পাৰি, তাতকৈ বেছি পুহিবলৈ অলপ অসুবিধা হয়। এই ফাৰ্মখন কেনেকৈ বনাইছে, কেনেকুৱা, এই বস্তুকেইটা মই আপোনাক দেখুৱাবলৈ যত্ন কৰিছোঁ। ফাৰ্মখন প্ৰায় ব্ৰইলাৰ ফাৰ্মৰ লেখীয়াই, প্ৰায় 90% ব্ৰইলাৰ ফাৰ্মৰ লেখীয়া একেই হয়। কয়লাৰ ফাৰ্মখন একেখিনি পদ্ধতিয়ে ব্যৱহাৰ কৰা হয়। ডিংকাৰ বা ফিডাৰ, যি দানা খাবলৈ দিয়া হয়, পানী খাবলৈ দিয়া হয়, আদি বস্তুবিলাক দিয়াৰ প্ৰায় একেই, সকলোবিলাক একেই বুলি ক'লেও ভুল নহ'ব। আপুনি দেখিবলৈ পাইছে ফাৰ্মখন কেনেকৈ প্ৰায় 16-18 ফুটমান দীঘল আৰু বহল। ফাৰ্মখন তাতকৈ বেছি ডাঙৰ নহয়। ইয়াত আপুনি 200মান ব্ৰইলাৰ বা কয়লাৰ পুহিলে অলপ বেছিয়ে হয়, 150 জোখত হ'ব। গতিকে এনেকুৱা এখন ফাৰ্ম যদি আপুনি খুলিব বিচাৰিছে বা এনেকুৱা এখন ফাৰ্মৰ বিষয়ে যদি আৰু অধিক জানিব বিচাৰিছে, তেতিয়াহ'লে মোৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এইবিলাক ফাৰ্মিং ভিডিঅ' আপলোড দি থাকোঁ। গতিকে আপুনি যাতে চাব পায় মই ভিডিঅ'টো দিয়াৰ লগে লগে, তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব। আৰু মই নেক্সট ভিডিঅ'ত দিম কয়লাৰ ফাৰ্মৰ ডিটেইলছ ভিডিঅ' আপলোড কৰিম। কিমান কয়লাৰ পুহিলে কিমান টকা খৰচ হয়, পোৱালিত কিমান দাম, দানাত কিমান দাম, টোটেল কিমান খৰচ হয় বা প্ৰফিট কিমান হয়, এই সকলোবিলাক গোটাই ভিডিঅ' আপলোড দিম নেক্সট ভিডিঅ'। গতিকে আপুনি যদি চাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি বেল আইকনটো দবাই ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।